আগবঢ়াইছো কি ধুনীয়া গান বুকু হম হম ভূপেন কৰে। গান শুনিব লাগে প্ৰিয় শ্ৰোতামণ্ডলী, চলি হ'ব ভূপেনদাৰ অমৰ সৃষ্টিক আমি মাত্ৰ সন্মানহে কৰি আজিকালি আপোনালোকৰ চলি হ'ব মৰম জুবিনো চেনেহৰ গান বাবে শুনিব আগবঢ়াইছো। এতিয়া ইয়া নিশ্চয় মৰম কৰিব। হয় না এইগিলা গান শুনিব লাগে আমি গান খাব লাগে Hello. Hello. Moran no kita phone to mari muste. Ro ja suro. Furu ke tha. Ki thina gan শুনিছিলো romantic গান. দে. গুটিকে একবার ফোন মারো কি কৰি আছে কদো হেল্ল' ঐ হক দিয়া হৱা গুটি কি কৰি আছা তই ভূপেন হাজৰিকাৰ গান শুনি আছা জুবিনদাৰ গান শুনিবা এতিয়াতে হক দিয়া হৱা মই দলঙৰ মাথাত বহি আছো একে গেলিয়া ফুৰিব যাম একবাৰ Kusu baku desero. Oh, kusu rohone. গুটি শুনে তোমাক ফোন মাৰিছো ভূপেন হাজৰিকাৰ গান শুনি আছা জুবিনদাৰ গান শুনি Ikle judun tu kau takla. Pina juga gan magi dina gan ba kosong se kusu. আপি চাব যাব লাগছিলে Api se. Kat sadiahan kore no lagi moran. বিয়া পাতিলে বোলে বস জ্বালা Bos jalan. Tur buat kita nomor ase bhai. Mau kita nomor ne dekhe. লে লো Le 93 93 26 26 58 কোনো 3 নম্বর তো ন নহয় রে কি হব 3 নম্বৰ আপি জলিং নম্বৰ আজিকালি 3 নি ঘুরে জেলত যা আছে মই ভাই 3 নম্বৰ নলও দে আপি নম্বরে এটা নাম দে আকৌ কানে খাই মাৰি দে ওইটা কলেজত 3 পাক বাড়াই লাগছিলে ফলাঙন তো বলে স্যার ই বাপে তো কি বড় বিউর কি আছে বিহুৰ গুটি আপি যাই ভাল আজিকালি যো আকপাক ফুৰিও আজি কেনে মাৰ খালো গুটিটো কৈছিলে নাযাওঁ বুলি কচু হেৰি এই মৰা ন কচু শাক দিছি না আজি কচু পাৰলি ভিত্তি উঠৰ কাৰণে খালো গোটেই চেণ্ডেলৰ চৰিতে বাপৰে বাপ খুলি গৈছি মই কি জানো এবাল তাৰ পিনে কোৱাত বুলি মই কৈছিলে ফলাকান্ত কলেজখন নাযাওঁ নেগলি নহলৈ এ ৰ একবাৰ তই এতিয়া নম্বৰটোত মাৰি মই যে নম্বৰ মাৰিছো কি হৈছে এইবাৰ কি বুলি কয় নাই দে হেল্ল' এইটো ক'ত লাগিছে তোৰ ৰোল নম্বৰ দিয়ক ই কৈছো ফুটবল মালটো এই গুটি মই নাই নম্বৰ ভাল নম্বৰ দিছো মই পাৰ্টি এটা হ'ব পাৰ্টি এটা হ'ব ৰাতিক লাগি দে এই কৈছো ফোনটো মাৰোৱে নেকি এই গুটি তাক সুধি দে কোনোবা আছে নেকি তাকে তোনে মনটো ভাতও নাযায় তোক নাই দিনে হৈছে না ৰাতি হৈছে ক'বাই পৰা নাই এনেকুৱা হয় দে ফাৰ্ষ্ট প্ৰেমত পৰিলি তাকে তোনে ফাৰ্ষ্ট প্ৰেম না তইচোন ক'বা নালগে কাপোৰে সেনেকে বদলাই পোৱা নাই মই তই যেনেকে তিৰি বদলাইছে লাগিছে ৰ হেল্ল' কি কৰি কিয় ফোন কৰিলা আৰু নাই এনে তোমাৰ খবৰ ল'ব ফোন মাৰিলোঁ কোৱা মানে এটা তোমাক কথা ক'ব লাগি আছে কি বুলি ক'ম মানে আৰু বুজি পাইছোঁৱে থাকি এজন ল'ৰাই আৰু ঠিক কয় নাই তোমাৰ আছে নেকি কোনোবা নাই ন মানে মই তোমাক ভাল পাওঁ
তুমি কি কৰা? মানে মই কাম কৰোঁ মানে হেৰি দিয়া এই উৰাজাহাজ চিনি পোৱাই চাগে য'ত মানে এয়াৰপৰ্টটো মোৰে মানে যোনটো আজাৰা এয়াৰপৰ্ট এই নাই আৰু কি ক'ম আৰু এয়াৰপৰ্টটো মানে মোৰে নাই 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 কিমান ছোৱালী মোক পাৰি আছে নাই কিন্তু ছোৱালীৰ লগত মোৰ সেই নাই তোমাক বহুত বহুত সেই লাগিছে ঠিক আছে আৰু লগ পাম তোমাক ভাবিলো ৰ'বা এদিন তোমাক লগ ধৰিম দিয়া আজাৰাতে এয়াৰপৰ্টত হ'ব দিয়া তোৰ কোনদিনে আজৰাত এয়াৰপৰ্টটো তোৰ বোলে কি বুলি ক'ম আৰু আঁকি পতাব লাগিলে ক'বাই লাগিব এনেকুৱা ডাইলগ কিমান ডাইলগ মাৰিলোঁ বাপৰে অনুষ্কাহান মানুহকে কিমান কি ক'লোঁ ফোন মাৰি কিনে নাই পাত্তা নাযায় দে আৰু কলৰ সেইটো সেই বুলি তই কৈ নিদিবি নকৰে তে এয়াৰপৰ্টত লগ ধৰিব খুজিছে একদিন যাব খুজিছে তে কি বুলি ক'ব লাগিব জানো না তই মোক সহায় কৰিবি খালি কি মোৰ এটা দোষ আছে এয়াৰপৰ্টৰ মালিক কি সহায় কৰিব সি মই ক'লে সহায় কৰিবই লাগিব দে চাওঁ এতিয়া এয়াৰপৰ্টটো মোৰ বুলি ক'লে মালিক বুলি ক'লে তাই কি লগ ধৰিব খুজিছে তাই ব্যক্তিগত দিব লাগিব এয়াৰপৰ্টৰ আমাক ভাল পাওঁ যদি দিব লাগিব দেৰি আজি উঠি কৰোঁ নেকি বতাহ চতাহ আৰু বেয়াই ৰাতিকলৈকে পাৰ্টি এটা কৰোঁ নেকি এই চাদা খোলা পাৰ্টি হ'ব পিছত দে আৰু দি এই আলু চাদা দি আলু পেপাৰটো দিচোন চাদা খোলা খাই লওঁ দে চাদা খোলা খাই আৰু যাওঁ ঘৰা ঘৰি নাই কি ঠিক আছে বেয়া নাই চাদা খোলা খাই আৰু উঠি কৰোঁ ল কি খাবা ল পইচা দিয়া তোমাকে বহুত দিন খাই তোমাৰ এয়াৰপৰ্টটো আমাক আধা ঘণ্টাৰ কাৰণে ভাড়াত লাগিছিল এটা আমাৰ লগৰ ল'ৰা এই গুটি যি আছে গুটি ছোৱালী এটা ভাল পাই আছে ছোৱালীটোৰ কাৰণে সি তাৰমানে তাৰ নিজৰ বিজনেছ এটা এয়াৰপৰ্টটো তাৰ বুলি কৈছে সেইকাৰণে তোমাৰ এয়াৰপৰ্টটো আধা ঘণ্টাৰ কাৰণে ভাড়াত লাগিছিল পাৰিব ঠিক আছে আধা ঘণ্টা কালি আহি আছোঁ আমি ঠিক আছে বাইদেউ যাওঁ ব'লা যাব এতিয়া ইমান গৰম গৰমটো গৰমেই কিছু ভাড়া এনেই যাব মই ভাড়া টাইম চলো নেকি কচু কেইটা বাজিলে কি বাপু দ্বিতীয় বাজিলে কি কয় হাই আয়ু এইজনে নেকি এইজনে এই শান্তি প্লেচ ভাল হ'ব তো কি হ'ব अल्लाह के नाम पर 1 रुपया दे अल्लाह के नाम पर बीजेपी सरकार ने वोट दे रहा है घर देगा पैसा देगा अभी देना और ना सुनी देगा अल्लाह का नाम पर दे ओय এটা কিন্তু বয়ফ্রেন্ড আগুন অজসিন জল ওরে কি বিয়া দিব না মই পইচা না নাই ক'ত যাখনি আৰু মোৰ চখ মোৰ হাত মোৰ ভৰি সেইটো মোৰ কথা মোৰ পইচা দি লৈছোঁ আপোনাৰ বাপেৰ পইচা দি লোৱা নাই সেনেকুৱা কথা নক'ব ভিক্ষাৰী মোৰ টেলেণ্ট নাই নেকি আজিকালি নৰেন্দ্ৰ মোদী সেই কৰিব ধৰিছে আৰু কি যা টকা দি যা নাই নাই মানে মোৰ এয়াৰপৰ্ট আছে মানে এইটো পাৰ্ট টাইম জব নাই নাই বেয়া আছে শুনাচোন এ চাল্লা গেল এইটো এই মৰাণ নহয় ইও মোক কি কৰিলে গুচি যায় এই মৰণ নহয় গুটি এটা কি কৰি আছে দলঙৰ মাছত বহি পেলাই মাল খাই আছে নেকি এই গুটি এটা কি কৰি আছে তই এই কৈছো নহয় এই আহিলো একবাৰ কিয় কৈছো এইগিলা আৰু কৰিলি নহ'ব গেল ভিক্ষাৰী আৰু কিমান হয় ভিক্ষাৰী কাম নাপাওঁ মোক এতিয়া মুকেশ আম্বানী ফোন কৰিছিলে মাত্ৰ কি কয় মুকেশ আম্বানী কৈছে কি জানা না কি কৈছি কি বোলে এইবাৰ সেই বনব কি বনব সাগৰৰ তলত বোলে ঘৰ বনব কচুৰ পাতেৰি এটা বনবা দিছে নহয় এতিয়া কি
এতিয়া কামটো ললো অ কি কৰো তাকে ভাবছো মাথা মাৰি এতিয়া বহি আছো সাগৰৰ বতাহ খাই আছো অ বুজি পাইছা বুজি পাইছো দে এতিয়া তো অলপ আইডিয়া দিছোন সাগৰৰ তলত কচুৰ পাতেৰি ঘৰ বনবা লাগিব মুকেশ আম্বানীৰ তুতি মালামাল হৈ যাম ভাবি চাওঁ এতিয়া কালি বা কচুৰ পাত কাটাৰহে কথা দিও কাটিম আৰু খলতাৰ চকত যাব লাগব আজি এক পেক খাই আহিম দেই যাম দে দেই কামটো কৰো আৰু কচুৰ পাত কাটা দে দেই এনেকে বহি থাকিলে নহ'ব দে